নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনাম বিষাদ। কবি শিৱপ্ৰসাদ নাথ। শীতৰ সেমেকা সন্ধিয়াত ব্যস্ত আলিবাটত অজানিতে তোমাৰ হাতৰ পৰশ নোপোৱাৰ বেদনাত আজি মোৰ মন বিষাদ। সৌ সিদিনাৰ কথা, তুমিতো মোৰ কাষতেই আছিলা। দিন প্ৰতিদিন মোৰ জীয়াই থকাৰ সাহস হৈ। কিন্তু কিছু ভুল বুজাবুজিৰ বাবেই ভালপোৱাৰ সম্বন্ধটো যেন শেষ হৈ গ'ল। হয়তো সময়ে তাকেই বিচাৰিছিল। নাই, আৰু এইবোৰ কথা নাভাবো। তুমি য'তেই থাকা কুশলে থাকা। কিন্তু মনে যে নামানে। তোমাৰ লগত কটোৱা দস্তাবেজখন ডায়েৰীত নীলা চিঞাহীৰে খোদিত কৰি ৰাখিছোঁ। তোমাৰ লগত উঠা প্ৰত্যেকখন ফটো মোবাইলৰ গেলেৰীত এতিয়াও সযতনে ৰাখিছোঁ। আজিকালি মই ক'তো স্থিৰ থাকিব নোৱাৰোঁ। অস্থিৰতাবোৰে সকলোতে বিৰাজ কৰে। কেৱল এটা ভুল বুজাবুজিৰ বাবে। মই জানো তুমি এতিয়াও মোৰ ঠাইত হৃদয়ত আন কাৰোক স্থান দিয়া নাই। কাৰণ মই তোমাক যিমান বিশ্বাস কৰিছিলোঁ তুমিও মোক সিমানেই বিশ্বাস কৰিছিলা। সেই যে ভালপোৱাৰ পত্ৰবোৰ, প্ৰথম চুমাৰ পৰশখিনি জানো মিছা আছিল? সেইবোৰ মিছা নাছিল। কাৰণ তাৰ মাজত যে লুকাই আছিল আদৰ, ভক্তি আৰু প্ৰতিকাৰ সংগ্ৰাম। অপেক্ষা কৰিম তোমালৈ। এদিন এই ভুল বুজাবুজিবোৰৰ পৰিসমাপ্তি ঘটিব। তাৰ ঠাইত আমাৰ সঁচা প্ৰেমে পোখা মেলিব। বিষাদবোৰে জিৰণি ল'ব আৰু নতুন গাথা আৰম্ভণি ঘটিব। ধন্যবাদ।